গাইজ মই অলকাই সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আচলতে ভিডিঅ'টো আৰম্ভ কৰাৰ এটা কাৰণ আছে। আজি আমাৰ ঘৰত আলহীও আহিছে। আলহী মানে বেলেগ নহয়, মোৰ ভাই বোৱাৰীজনী আহিছে। যদিও ভাই বোৱাৰী মোৰ ভণ্টিৰ নিচিনা, তাই আহিছে একেবাৰে নোকোৱাকৈ আহিছে। আচলতে মোৰ আজি বাৰ্থডে হয়। বাৰ্থডে স্পেচিয়েল একো নাছিল, তাই আহি স্পেচিয়েল বনালে। তো তাই ছাৰপ্ৰাইজ দিম বুলিয়ে তেনেকৈ আহিছে, লগত কেক টেক লৈ আহিছে একেবাৰে। এইফালে ইজনী, এইফালে মাইনা একেবাৰে মোবাইল চোৱাত ব্যস্ত। তাই ৰাতিপুৱাৰ পৰা আমনি কৰি আছিল, বাৰ্থডে পাৰ্টি লাগে, বাৰ্থডে কাৰোবাক কাৰোবাক মাতিব লাগে। তাইৰ উইচটো কমপ্লিট হ'ল, মামীয়েক আহিলে। তাই কোৱা নাছিলে, তথাপি মামীয়েক নোকোৱাকৈ আহি গ'ল। তো তাই বহুত হেপ্পী এতিয়া। গাইজ এতিয়া আমাৰ কেক কাটা পৰ্ব। কেক কাটি লওঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। কেক টেক কাটি হৈ গ'ল। এতিয়া ছোৱালীয়ে বোলে কিবা এটা ছাৰপ্ৰাইজ গিফ্ট দিব, কি দিয়ে চাই লওঁ। ৱেইট কৰি আছোঁ, বহুত এক্সাইটেড, কি বা গিফ্ট দিয়ে। অ'কে, থেংক ইউ। এইয়া দিছে, নমৰিব নাপায়। এইয়া দিছে তাই বনাই কিনে। আই লাভ ইউ মা এণ্ড পাপা। Thank you. Thank you. Welcome. Happy birthday, Ma. Thank you. চাকে ছোৱালীজনীয়ে ইমান ধুনীয়া গিফ্ট দিছে, তাই নিজে বনাই কিনে এইখন দিছে। এইয়া চাওক, আই লাভ ইউ মা এণ্ড পাপা, ইমান ধুনীয়াকৈ বনাইছে, ফাৰ্ষ্ট টাইম বনাইছে। এইটো মোৰ বেষ্ট গিফ্ট, হয়নে? Yes. থেংক ইউ। Welcome. বাৰ্থডে বুলি তাই আহিছে যেতিয়া অলপ কিবা কিবি বনাওঁ। তাইও মানে কৈ আছে বাৰ্থডে পাৰ্টি লাগে, অলপ কিবা কিবি বনাওঁ। কি বনাম দেখুৱাম, লগতে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। পূৰা মাংস বনাই আছে, ছাগলী মাংস, বাৰ্থডে পাৰ্টি। কালাৰ হৈছে ন, মানে ধুনীয়া কালাৰ হৈছে, টেষ্টি হ'ব ন? টেষ্টি হ'ব। এতিয়াও ধুনীয়া গোন্ধ আহিছে। আদা নহৰু দিয়াই নাই, এতিয়ালৈকে আদা ৰহুন দিয়াই নাই, তথাপিও ধুনীয়া গোন্ধ আহিছে। তাৰপিছত এহাতি কিয় কাৰণে ৰাখিছে বাইদেউ? এইখিনি তেল লাষ্টত দিম। লাষ্টত এইফালে ক্ষীৰ বনাইছোঁ, ক্ষীৰৰ কালাৰ ধুনীয়া আহিছে না? কালাৰটো ধুনীয়া আহিছে, মই খায়ো চালোঁ, টেষ্টি হৈছে, ধুনীয়া। বনাইছে কোনে? মোৰ বায়ে বনাইছে, সেইকাৰণে টেষ্টি হৈছে। এনেকুৱা বাইদেউ ভাগ্য কৰি পাইছ, হয়নে নহয়? সঁচা কথা ক। হয়। এইফালে পোলাও বনি আছে। আজি বাৰ্থডে স্পেচিয়েল। বাৰ্থডে স্পেচিয়েল। আগতে খবৰ দিলে বেছি স্পেচিয়েল হ'ল হয়, ছাৰপ্ৰাইজ দিওঁতে স্পেচিয়েল নহ'ল। আমাৰ বনাই মেলি হৈ গ'ল, এতিয়া খোৱাহে কথা। টেষ্টটো কৰি লওঁ, তাৰপিছত জনাম। এইয়া বনালোঁ অকণমান ভেজ পোলাও, ছাগলী মাংস আৰু এয়া চালাড, একেবাৰে চিম্পলকৈ। গাইজ প্ৰায় এতিয়া 10:30মান বাজিলে। ফেব্ৰুৱাৰীজনী গধূলি গ'লগৈ, আমি আছোঁ এনেকৈ। হাজবেণ্ড দিনটো নাছিলে, আহি পাইছে এতিয়া। গীত আছে তাৰমানে।
তাৰমানে মই কিমান বুদ্ধু গিফ্ট আনি ঘৰত থৈ দিছে মই হ'লে দেখা পোৱা নাই মই মাৰ ঘৰত যাওঁতে গিফ্ট আনি ঘৰৰ ভিতৰতে থৈছে মই আহি চেক কৰাই নাই আচলতে দিনটো নাছিলে ৰাতিপুৱা 6টা মানতে গৈছিলে ওলাই চ' গিফ্টটো দিয়া নাছিলে ৰাতি দিলে থেংক ইউ আৰু লগতে যিসকলে উইচ কৰিলে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ